দোস্তি আপোনালোকৰ প্ৰিয় চেনেল পিডিয়া ব্লগছলৈ সকলোকে স্বাগতম জনাইছোঁ। মই যদি নীল আকাশত তৰা হৈ জ্বলি ৰওঁ, তুমি জানিবা প্ৰতি সন্ধিয়া তোমাৰ কথাকে কওঁ। আহক আজি আমি আগুৱাই যাওঁ নতুন এটা ভিডিঅ' মাজলৈ আৰু সকলো দৰ্শককে সুপ্ৰভাত জনালোঁ। দিনটো সকলোৰ বাবে শুভ হওক, উজ্জ্বল হওক। আপোনালোকক আজি এটা সমষ্টিৰ কথা ক'ম, বটদ্ৰৱা সমষ্টি, প্ৰাক্তন বিধায়িকা আঙুলতাৰ সমষ্টি। আৰু যিটো সমষ্টিত আজি তোলপাৰ জিৰ' বেলেঞ্চক লৈ, জিৰ' বেলেঞ্চ একাউণ্টক লৈ, আৰু সেই বেংকটো হৈছে লখিমী গাঁৱলীয়া বেংক। এই বেংকত এনেকুৱা হৈছে প্ৰায়খিনি মানুহৰ একাউণ্টত অজানিতে 20,000 ওপৰত 21,000, 26,000, 30,000 এনেকৈ পইচা সোমোৱা আৰম্ভ হৈছে। আৰু এই পইচাটো ক'ৰ পৰা আহিছে, কোনে দিছে, আজিলৈকে কোনো সংসূত্ৰ বিচাৰি পোৱা নাই। ইয়াৰ সবিশেষ এতিয়ালৈকে কোনেও সংসূত্ৰ পোৱা নাই, কোনে দিছে একাউণ্টত সেই পইচাটো। কাৰণ অজানিতে 21,000, 25,000, 30,000 হঠাৎ সোমালে আপুনি হয়তো আচৰিত ভাবিব। আপুনি যদি বটদ্ৰৱা সমষ্টি হয় তেতিয়া আপোনাৰ লখিমী গাঁৱলীয়া বেংকত গৈ আপোনাৰ একাউণ্টটো চেক কৰক, আৰু হয়তো অজানিতে সোমাব পাৰে আপোনাৰ একাউণ্টতো 20,000 ওপৰত 25,000, 26,000, 30,000 টকালৈকে। এই পইচাটো ক'ৰ পৰা আহিছে, কোনে দিছে এই পইচাটো? কাৰণ যদি এই পইচাটো সকলোৰে একাউণ্টত সোমায় বটদ্ৰৱা সমষ্টিত, এই পইচাটো লোন নে কিবাৰ ইঞ্চুৰেঞ্চ কৰা আছিল নে কিবাৰ এইটো খেতি পইচা? কাৰণ এই বিষয়ে আজিলৈকেও কোনো নিউজ বা পৰ্টেলবিলাকেও ইয়াক উত্তৰ উলিয়াব পৰা নাই। সপোন লগা কাহিনী। গতিকে এই কাহিনীৰ ওপৰত কোনেও এতিয়ালৈকে ভিডিঅ' বনোৱা নাই আৰু তেনেকুৱা কোনো বাতৰি প্ৰচাৰ হোৱা নাই। গতিকে এই পইচাটো ক'ৰ পৰা আহিছে, কোনে দিছে 20,000, 25,000? আৰু অকল বটদ্ৰৱা সমষ্টিতে সোমাইছে, ভালুকমাৰীৰ পৰা আৰম্ভ কৰি সেইখিনিতে এতিয়ালৈকে মোটামুটি 25জন 30জন মানৰ মানুহৰ একাউণ্টত পইচাটো সোমাই গৈছে। কিছুমানৰ 21,000 সোমাইছে, কিছুমানৰ 30,000 সোমাইছে, কিছুমানৰ 26,000 সোমাইছে। আৰু এই পইচাটো যদি আপুনি সম্পূৰ্ণ উলিয়াই নানে, হয়তো 24 ঘণ্টাৰ ভিতৰত আপোনাৰ পইচাটো কটনো হৈ যাব পাৰে অজানিতে একাউণ্টতে। গতিকে তেনেকুৱা বহুতেই হৈছে। এজন মোৰ নিজৰ দাদা আছিলে, সেই দাদাজনৰ একাউণ্টত 26,000 টকা সোমাইছিলে, আৰু 26,000টো প্ৰথমে 20,000 টকা উলিয়াই নিলে দুটা কিস্তি কৰি। এই 6,000টো পিছদিনা উলিয়াম বুলি ভাবি থৈ পিছদিনা একাউণ্টত গৈছে, একাউণ্ট নীল, খালী, নিজে কাটা গৈছে সেই পইচাটো একাউণ্টৰ পৰা। চাব দেই, এই পইচাটো 10, 20জন 30জনক দি লৈ এই যিটো দিয়া পইচা, সেই বোজাটো সকলোৰে মূৰতে নিদিয়েতো। কাৰণ সকলোৱে সেই ধাৰ পৰিশোধ কৰিবলগীয়া নহয়তো। কাৰণ আজি যিকোনো এটা কাৰোবাৰ এতিয়া যদি খেতিয়কবিলাকৰ যিটো পইচা দি আছে একাউণ্টত, সেই পইচাটোতো আমাৰেই পইচা। কাৰণ 10, 20জনক দিছে, হাজাৰ হাজাৰ মানুহৰ পৰা পইচাটো সংগ্ৰহ কৰিছে। পইচাটো দি লৈ এতিয়া প্ৰত্যেক একাউণ্টতে যদি 20,000, 30,000কৈ সোমাই পইচা, তেতিয়া সেই কৰৰ বোজাটো কাৰ ওপৰত জাপি দিব? সকলোৰ ওপৰত নপৰিবনে? কাৰণ আমাৰ অসম চৰকাৰে দিয়া হ'লে আমাৰ যিবিলাক সাংবাদিক বন্ধু আছে সকলোবিলাকে সেই আগভাগ বা আঁত ধৰিলেহেঁতেন। প্ৰাক্তন বিধায়িকা আঙুলতা বাইদেউৰ সমষ্টিত যিমানখিনি উন্নয়নৰ কাম হৈছে, আমাৰ ৰহা সমষ্টিৰ তুলনাত বহুগুণে উচ্চ। আৰু ইয়াক মই নহয়, মোৰ দৰে হাজাৰ মানুহে ক'ব। কাৰণ এতিয়া ৰহা সমষ্টি আৰু বটদ্ৰৱা সমষ্টি ওচৰা ওচৰিকৈ থকা দুটা সমষ্টি। এই দুটা সমষ্টিত যদি আপোনাৰ উন্নয়নৰ কথা চিন্তা কৰে বা উন্নয়নৰ দিশত যদি আপুনি চাব যায়, তেতিয়া আকাশ পাতাল পাৰ্থক্য। পানী যোগান আঁচনি এতিয়ালৈকে সম্পূৰ্ণ পানী দিয়াৰ আৰম্ভ হৈ গ'ল, কিন্তু ৰহা সমষ্টিত আপোনাৰ আজিলৈকে পাইপ এডালো পৰা নাই। ঘৰৰ ক্ষেত্ৰত যিবিলাক অনুদানৰ ঘৰ আহিছে, তাত মোটামুটি আধা সংখ্যক গাঁৱৰ মানুহে ঘৰ পালেই, কিন্তু আমাৰ ইয়াত তাৰ 100 ভাগৰ 20 ভাগে পাইছে, 20% অনলি। আৰু তাও মাজে মাজে চলি আছে ঘোষ বুলি কোৱা এটা শব্দ আছে ন, আপোনালোকে সকলোৱে জানেই এই ঘোষ প্ৰথাটো কিন্তু ইয়াত চলি আছে। ৰেচন কাৰ্ডৰ ক্ষেত্ৰত যদি আপুনি চাব যায়, ৰেচন কাৰ্ডত আপুনি
সেই গাঁৱত যিমান মানুহ আছে সম্পূৰ্ণ মানুহে চাউল পাই আছে। বটদ্ৰৱা সমষ্টিৰ কথা কৈছোঁ। গতিকে তাত সম্পূৰ্ণ মানুহে পাই আছে, ধনী কেইঘৰ বাদে। কিন্তু আমাৰ ইয়াততো কাৰ্ডেই নাই, চাউল পোৱাটো দূৰৰ কথা, কাৰ্ডেই নাই। আৰু কিছুমানৰ ধৰক এটা টোকেন দিছে, টোকেনৰ নম্বৰটো আছে, সেইবিলাকো এতিয়ালৈকে বন্ধ হৈ আছে চাউল দিয়াটো। গতিকে সিহঁতেও চাউল নাপায়। বিজুলী সংযোগ তাত বহুত সকলোবিলাকেই হৈ গ'ল। কিন্তু আমাৰ গাঁৱত যদি আপুনি এপাক চাব আহে, ইয়াত আপুনি বহুতৰে দেখা নাপাব বিজুলী সংযোগ হোৱা। অৰুণোদয় আঁচনি, অৰুণোদয় আঁচনিৰ ক্ষেত্ৰত আপুনি চাব গ'লে আমাতকৈ ইয়াত আমাৰ যিখন কহিগুৰি গাঁও, ৰহা সমষ্টি 6 নং ৱাৰ্ডৰ, সেই গাঁৱৰ তুলনাত আপোনাৰ বটদ্ৰৱা সমষ্টিত আকাশ পাতাল পাৰ্থক্য। বৃদ্ধ পেঞ্চনৰ পৰা আদি কৰি বিধৱা পেঞ্চনলৈকে সকলোবিলাক তাত কিন্তু বহুত আগতীয়াকৈ হৈ যায়। আৰু এতিয়া চাওক ৰাস্তা ঘাটৰ কথা, মই ইয়াৰ আগতো দেখাইছোৱেই। ৰাস্তা ঘাটৰ ক্ষেত্ৰতো আপোনাৰ তাত সৰু এটা যদিও ৰাস্তা ভিতৰলৈ সোমাই যোৱা গলি এটা আছে, সেই গলিটো CC ব্লক। কিন্তু আমাৰ কহিগুৰি গাঁৱৰ আপুনি দেখিলে আচৰিত ভাবিব, নামঘৰ কিনাৰে যিটো এতিয়া এইটো ৰাস্তা, এই ৰাস্তাটো আপুনি চাওক কেনেকুৱা অৱস্থা। এই বোকা হ'লে, বাৰিষা যেতিয়া আহে, বোকাত মানুহে একাঠু বোকাত যাব নোৱাৰা হয়। গতিকে এই ৰাস্তাটোৱে অহা যোৱা বহুত মানুহে কৰে, কাৰণ এই ৰাস্তাটোৱে আমাৰ যিহেতু ফুলগুৰিলৈ যোৱাটো সুবিধা হয়, বাইপাছত উঠাটো, আৰু খুব সোনকালে পোৱা যায়, চমু হয়। গতিকে এই ৰাস্তাটো আজিও উন্নতি নহ'ল। আৰু লেট্ৰিনৰ কথা, লেট্ৰিন চাওক, তাত প্ৰত্যেক ঘৰে মানুহে এঘৰ মানুহত কেতিয়াবা কোনোবা এটা ঘৰত দেখা পাব আপুনি দুটালৈকে লেট্ৰিন আছে। কিন্তু আমাৰ ইয়াত 6 নং ৱাৰ্ড কহিগুৰিত আপুনি লেট্ৰিন কেইঘৰত আছে আপুনি চাওক, দেখা পাব। এয়া হয়তো মই ক'লে আপুনি বিশ্বাস নকৰিব, কাৰণ আপোনালোকে আহিব লাগিব। আৰু এই ক্ষেত্ৰত পঞ্চায়তৰ যিসকল ব্যক্তি আছে পঞ্চায়তত, তেখেতলোককো আমি এটা দাবী হিচাপে ক'ব বিচাৰোঁ যে তেখেতলোকে তাত বহিয়ে গোটেইখিনি হেণ্ডলিং কৰিব বিচাৰিলে নহ'ব। আপোনালোকে গাঁৱলৈ আহক, চাওক গাঁৱত কিয় আপোনাৰ তাতে পঞ্চায়ততে ফেন লগাই লগাই বহি থাকিলেতো নহ'ব। গতিকে আপোনালোকে গাঁৱত ঘূৰক, ৱাৰ্ড মেম্বাৰক আপুনি খবৰ কৰিব দিয়ক, কোন মানুহে পাইছে কোন মানুহে পোৱা নাই। এতিয়া মই যদি এক চাইডৰ পৰা আপোনাক দেখুৱাই যাব বিচাৰোঁ, আপোনাৰ যিখিনি মানুহে পাই আছে, কোন মানুহে পাই আছে আপোনালোকে নিজে চাওকহি। এতিয়া এখন মোৰ তাত তালিকা আছে, এই যিবিলাক প্ৰধানমন্ত্ৰী আৱাস গৃহৰ, সেই গৃহৰ এখন মোৰ তালিকা আছে। যাৰ ঘৰত আছাম টাইপ আছে, সেই আছাম টাইপ থকা মানুহঘৰো লিষ্টত নাম আছে। এই ছেকেণ্ড কিস্তিত তেখেতলোকৰ পইচা সোমাই যাব ইতিমধ্যে। লিষ্টখন মোৰ তাতে আছে। পঞ্চায়তৰ প্ৰতিনিধিসকল যদি এতিয়া মোৰ ভিডিঅ'টো চাই আছে, এই ক্ষেত্ৰত পঞ্চায়তৰ সভানেত্ৰী বাইদেউ গীতাঞ্জলি বাইদেউ, যদি আপুনি মোৰ ভিডিঅ'টো চাই আছে, আপুনি পাৰিলে মোৰ ঘৰত আহি যাওক, মই এখন তালিকা দেখুৱাম, আপোনাৰ তালিকাখন চাওক এবাৰ। আপোনাক সেইদিনা মই এদিন ফোনো কৰিছিলোঁ, ফোন কৰাৰ পাছতো আপুনি কৈছিলে যে এই বিষয়ে আমি জ্ঞাত নহয়, যিহেতু এইবিলাক চব অনলাইনতে হয়। অনলাইনত হ'লেও আপোনাৰ তেনেকুৱা কোনোবা চব ধনী মানুহে গৈ অনলাইন কৰিব। আপুনি সেইবিলাক কোনোবাৰ ৱাৰ্ড মেম্বাৰ বা আপুনি যদি সেইখিনি পৰ্যবেক্ষণ নকৰে, বা পৰ্যবেক্ষণ কৰি যদি আপোনালোকে সেই উপযোগী হয়নে নহয় সেইখিনি আপুনি নকয়, তেতিয়া অনলাইনত সকলোৱে অনলাইন কৰিব পাৰিব। সকলোৱে অনলাইন কৰিব পাৰিব, সকলোৱে অনলাইন কৰি সকলোৱে নিজৰ নিজৰ একাউণ্ট নাম্বাৰ দি পইচাটো ভৰাই ল'ব পাৰিব। তেতিয়া কি কৰিব আপুনি? কাৰণ এতিয়া চাওক আপোনাৰ ইয়াত যিখিনি দেখা পাইছোঁ, এতিয়া আমাৰ গাঁৱত যিখিনি দেখা পাইছোঁ, এতিয়া যাৰ আছাম টাইপ ঘৰ আছে সেইসকলে পোৱা যোগ্য হয়নে? কওক আপুনি, যোগ্য হয়নে সেইসকলে পোৱাটো? গতিকে এনেধৰণৰ কিছুমান টুলুঙা কথা কৈ বা টুলুঙা সিদ্ধান্ত লৈ আমাৰ উন্নয়ন নহ'ব। কাৰণ এতিয়া চাওক বহুত বিধৱা মানুহ আছে, কেনেকৈ চলি আছে আপুনি সেই ঘৰখনলৈ এবাৰ আহিলে আপুনি গম পাব। কাৰণ মই কৈ আপোনাক বুজাব নোৱাৰিম, মই ক'লে আপুনি বুজি পোৱাত অসুবিধা হ'ব। আপুনি যেতিয়া দৃশ্যটো এবাৰ চাই যাবহি, কেনেদৰে চলিছে বা কেনেদৰে আছে, ঘৰটো কিমান উন্নত মানৰ। গতিকে আপোনালোকে আহক। অকল পঞ্চায়তৰ পৰাই সকলো কাম চলাব বিচাৰিলে আপুনি কেতিয়াও এইটো গাঁও উন্নয়ন কথা ভাবিব নোৱাৰিব। গতিকে এনে ক্ষেত্ৰত আপোনাক মই জোৰ কৰি ক'ব বিচাৰোঁ যে আপুনি এবাৰ কহিগুৰিলৈ আহক। কহিগুৰিত অভাৱ অভিযোগ শুনি ৰাইজক লগত লৈ আপুনি চাওকহি এবাৰ, ৰাইজক লগত লৈ। এনে আপুনি অকলে গাড়ীতে ঘূৰি AC গিলাচখনৰ ভিতৰৰ পৰাই চালে নহ'ব, আপুনি নামি আহক গাড়ীৰ পৰা নামি আহি চাওক। গতিকে আমাৰ প্ৰতিনিধিসকল যদি এনেকুৱা হয়, আমাৰ গাঁৱৰ উন্নয়নৰ ক্ষেত্ৰত কেনেদৰে আগবাঢ়িব? ৰন্থলী পঞ্চায়তৰ সভানেত্ৰী গীতাঞ্জলি বাইদেউক প্ৰশ্ন এটা কৰিছোঁ যে এই জব কাৰ্ডবিলাকৰ কেনেকৈ চলি আছে জব কাৰ্ডৰ? কাৰণ কামটো নায়েই। সেই ক্ষেত্ৰত কোনোবাই পইচা উঠাই আছে নেকি বাৰু জব কাৰ্ড সেইবিলাকৰ পৰা? আৰু লেট্ৰিনৰ ক্ষেত্ৰত লেট্ৰিনবিলাক কি কৰি আছে আপোনালোকে? কাৰণ বহুত গাঁৱত আপুনি চাওকগৈ, লেট্ৰিনৰ পৰা ধৰি আৰম্ভ কৰি পানী আঁচনিলৈকে, সেই পানী যোগান যিবিলাক আঁচনি আছে, সেই আঁচনি দেখোন আমাৰ এই কহিগুৰিত এডাল পাইপো পৰা নাই আজিলৈকে।
কেতিয়া হ'ব আপোনাৰ? কিয় বটদ্ৰৱা সমষ্টিত দেখোন তাত পানী খাই মানুহে হাহাকাৰ কৰি আছে। প্ৰত্যেক ঘৰে কানেকশ্যন পালে। ককাইক ভাইক দুজন আছে যদি দুটা দুটাকৈ কানেকশ্যন পাইছে বটদ্ৰৱা সমষ্টিত। আপুনি এবাৰ চাওক কি। আৰু ঘৰৰ ক্ষেত্ৰত এইবিলাক কি কেলেংকাৰী চলি আছে ঘৰৰ ক্ষেত্ৰত? এতিয়া শুনি আছোঁ বহুতখিনি কথা, এইখিনি উজাইম। যিহেতু ঘৰৰ ক্ষেত্ৰত কোনোবাই বিনিময় লৈছে নেকি? বিনিময় লাগে নেকি? বিনিময় দিলেহে ঘৰটো পায় নেকি? এনেধৰণৰ বহুত প্ৰশ্ন আছে। গতিকে এইবিলাক সুধিম, আপুনি আহক। আৰু যেতিয়া আপুনি আহিব আমাক লগত লওক, আমি দেখুৱাম আপোনালোকৰ আমাৰ গাঁৱৰ উন্নয়নৰ কথা। উন্নয়ন কি কি কৰিছে আপুনি, আপোনালোকৰ দিনত কি কি উন্নয়ন হ'ল তাৰ ক্ষতিপূৰণ আমি দাঙি ধৰিম। আপুনি আহক। গতিকে পঞ্চায়তৰ যিসকল প্ৰতিনিধি আছে, পঞ্চায়তৰ প্ৰতিনিধি আপোনালোকেও এই ক্ষেত্ৰত ৰাইজক মানে কি ৰাইজৰ ওচৰত আহক। আপোনালোকে পোৱা নোপোৱা অভিজ্ঞতাৰ খতিয়ান লওক। কি পালে ৰাইজে, কি পাবলৈ অভাৱ আছে, আৰু সেইখিনি আপোনালোকে যদি নাহে তাৰ পৰাই আপোনালোকে কোনোবাই ফোন টিপি আপোনাক জনাই থাকিব, এইটো হ'লে আপোনালোকৰ ভুল কৰা হ'ব। কিয় মই হ'লেও আপোনাক ক'ব পাৰিম, মোৰ যদি ৰিলেশ্যনৰ ভিত্তিত যদি মোৰ গোটেইখিনি মানুহে পাই আছে, মই ক'ম যে আপোনাৰ গাঁৱৰ মানুহে সকলোৱে পাই আছে, দিয়ক। আপুনি সেইটো মানি ল'বনে? আপুনি সেইটো? গতিকে আপোনালোকে আহিব লাগিব, ইয়াত আহক, গাঁৱত চাওকহি গাঁৱত। কাৰণ এনেদৰে যদি আপোনালোকে থাকে কিন্তু এটা সময়ত কিন্তু বহুত এটা ডাঙৰ সমস্যা হ'ব, যিটো সমস্যা আপোনালোকেও মুখিমুখ কৰিবলৈ বহুত মুস্কিল হ'ব। বেয়া নাপাব তেতিয়া, কিন্তু তেতিয়া আপোনালোকে বেয়া নাপাব। নালাগে অৰুণোদয় আঁচনি কোনে কোনে পাইছে আপুনি এবাৰ গাঁওখন চাওকহিচোন। সেইসকলে পোৱা যোগ্য হয়নে আপুনি এবাৰ চাওকহি। এনেদৰে যদি আপোনালোকে তাত বহিয়ে কামবিলাক কৰিব বিচাৰে, তেতিয়া কিন্তু অনাগত দিনত এটা ভয়ংকৰ পৰিস্থিতি ল'ব পাৰে। এনে নহ'বৰ কাৰণে আপোনালোকে আহক, গাঁৱলৈ আহক, ৰাইজৰ লগত আলোচনা কৰক, ৰাইজৰ অভাৱ অভিযোগ বুজ লওক, কি পাইছে কি পোৱা নাই আৰু কি পাবলগীয়া আছে। আপুনি চাওক, বেলেগ সমষ্টিৰ তুলনাত আমাৰ আকাশ পাতাল পাৰ্থক্য কৈছোঁ। কেইটা লেট্ৰিন আছে আপোনাৰ কহিৰ গাঁৱত? 5টামান পাইছে, 5টামান লেট্ৰিন পাইছে। কিয় গাঁওখনত 5 ঘৰ মানুহ আছে নেকি? পঞ্চায়তৰ প্ৰেচিডেণ্টগৰাকী আমাৰ গাঁৱত কেতিয়া আহে আমি গমেই নাপাওঁ। কাক ফোন কৰি আহে, কেনেকৈ আহে আমি গমেই নাপাওঁ। তেখেতে এনেকৈ অকলে আহি চাই গ'লেতো গোটেইখিনি বুজি নাপাব। গতিকে আহিব লাগে, ইয়াত আহক আপোনালোকে, আৰু আহি ৰাইজৰ লগত সময় থাকি আপোনালোকে উত্তৰবিলাক দি যাওক, ভাল লাগিব। যাতে অনাগত দিনত কোনো বিশৃংখল নহয়, পৰিস্থিতি জটিললৈ নাযায়। ইয়াকে কৈ আজি ভিডিঅ'টো সামৰণি মাৰিলোঁ। মই যদি নীল আকাশত তৰা হৈ জ্বলি ৰওঁ, তুমি জানিবা প্ৰতি সন্ধিয়া